মই ইমান ধুনীয়াকৈ সাজি কাচি ওলাইছোঁ। আজি ক'ত যাম জানেনে? অফিচলৈ গৈ আছোঁ, বেলেগতো নাযাওঁ। অফিচত আজি মোৰ মাটি মোৰ দেশ প্ৰগ্ৰেমটো আছে আমাৰ ভুৰবন্ধা ব্লকত, আৰু বিৰাট ধুনীয়াকৈ আয়োজন কৰিছে। আৰু সৰু সৰু কেইটামান ক্লিপ বনাম, আপোনালোককো দেখাম, আপোনালোকেও চাব। আহক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। দিবলে ভয় আমি নকৰো, এই মাটিতে জনম ললো, এই মাটিতে সৰগ ৰচিছো। দেশ বুলিলে বুকু পাতি দিবলে ভয় আমি নকৰো, এই মাটিতে জনম ললো, এই মাটিতে সৰগ ৰচিছো। একেলগে হাতে হাত ধৰি যাওঁ আগুৱাই পাহাৰ ভৈয়াম সকলো মিলি, যাওঁতি যুগীয়া জননী মোৰ মাটি মোৰ দেশ, মোৰ মাটি মোৰ দেশ, মোৰ মাটি মোৰ দেশ, মোৰ মাটি মোৰ দেশ। ভাৰতীয়াই দেখে সেউজী ধৰণী, অসমীৰ বতাহত অমিয়া মাধুৰী। তাঁতৰ খিতখিতনিত ঢোলৰ গুমগুমনিত ৰচুকি নাচনীয়ে কঁকাল ঘূৰাই, আইৰে ঢেঁকী খালে চুবুৰি কপাই। একেলগে হাতে হাত ধৰি যাওঁ আগুৱাই পাহাৰ ভৈয়াম সকলো মিলি, যাওঁতি যুগীয়া জননী। 2047 চনৰ ভিতৰত ভাৰতবৰ্ষক এখন আত্মনিৰ্ভৰ আৰু বিকশিত ৰাষ্ট্ৰ হিচাপে গঢ় দিয়াৰ স্বপ্ন বাস্তৱায়িত কৰিম। মনৰ পৰা পৰিহাৰ কৰিম। দেশৰ সমৃদ্ধ ঐতিহ্যক লৈ গৌৰৱ কৰিম। দেশৰ একতাৰ বান্ধোন সুদৃঢ় কৰিম আৰু ৰাষ্ট্ৰৰ সুৰক্ষাত নিয়োজিতসকলক সন্মান জনাম। নাগৰিক হিচাপে পালন কৰিম। ধন্যবাদ।